Good evening viewers, welcome back to my YouTube channel Jaman for you. এতিয়া মই জনাবলৈ ওলাইছো সাম্প্ৰতিক সময়ৰ এক খবৰটো জনোৱাৰ আগতে মই মোৰ চেনেল সাবস্ক্ৰাইব কৰিবলৈ আপোনাক সকলোকে আহ্বান জনাইছো। খবৰটো হল এনে ধৰণৰ 15 জুনৰ পূৰ্বে অসমত আনলক ঘোষণা কৰাৰ সম্ভাৱনা নাই। আক্ৰান্তৰ সংখ্যা 2-3% আহিলেহে কোভিড পৰিস্থিতি ভাল বুলিব পাৰি। ব্যক্তিগত খণ্ডৰ হাস্পতালৰ কোভিড মাচুল নিৰ্ধাৰণৰ বাবে কমিটি গঠন আৰু ডিসেম্বৰৰ ভিতৰত প্ৰতিগৰাকী লোকে পাব ভ্যাকচিন। অহা 15 জুনৰ পূৰ্বে ৰাজ্যত আনলকৰ সম্ভাৱনা নাই। শনিবাৰে গুৱাহাটীত আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা স্পষ্ট কৰি দিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে অহা 7 জুনলৈ ৰাজ্যত কোভিড পৰিৱেশ কিছু হাম কাটিব বুলি আশা কৰা হৈছে। অহা 5 জুন পৰ্যন্ত ৰাজ্যখনত বাধানিষেধ বাহাল আছে। 5 জুনৰ পাছতহে বাকি কথা ক'ব পৰা যাব। অৱশ্যে অহা 15 জুনৰ আগত দেখাকৈ আনলক সম্ভৱ হ'ব বুলি তেওঁ নাভাবে। সংবাদ মেলখনত তেওঁ আৰু কয় যে ৰাজ্যত কোভিডত আক্ৰান্তৰ হাৰ 2-3% নামি আহিলেহে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণত আছে বুলি ক'ব পৰা যাব। অৱশ্যে পূৰ্বৰ তুলনাত কোভিড পৰিস্থিতি বৰ্তমান প্ৰত্যেক দিনেই উন্নত হোৱাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে গুৱাহাটীত 16ৰ পৰা আক্ৰান্তৰ সংখ্যা এতিয়া 5লৈ নামিছে। যোৱা দিনকেইটাত আক্ৰান্তৰ সংখ্যা মহানগৰীত 1100 কমিল। সেইদৰে ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 6500ৰ পৰা 5000লৈ নামিছে। অৰ্থাৎ ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 1000 হ্ৰাস পাইছে। কোভিডত মৃত্যু হোৱা লোকৰ সংখ্যাও 5-6 দিনৰ ভিতৰত নিম্নগামী হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভ্যাকচিনৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে চৰকাৰৰ প্ৰতিদিনে 1 লাখ লোকক ভ্যাকচিন দিয়াৰ ক্ষমতা আছে যদিও প্ৰতিদিনে 60,000 লোকক দি থকা হৈছে। ইতিমধ্যে ৰাজ্যখনত 40 লাখৰো অধিক লোকক ভ্যাকচিন দিয়া হৈছে। গুৱাহাটী মহানগৰীত বসবাস কৰা 12 লাখ লোকৰ ভিতৰত 5 লাখ লোকক ইতিমধ্যে ভ্যাকচিন দিয়া হৈছে। অহা 15-20 দিনৰ ভিতৰত এই সংখ্যা আৰু বৃদ্ধি পাব।